আমাৰ সম্বৰ্ধনা ল'বলৈ আহ্বান জনাইছোঁ। আৰু এইখিনিতে আৰু দুটামান আছে। আমি 21 নং চালবাৰী সমষ্টিৰ পৰা ইয়ালৈ আহিছে ৰোহিত চন্দ্ৰ বসুমতাৰী বৰফেনা, তেখেতে প্ৰাক্তন ফাউণ্ডাৰ BPF-ৰ সেই অঞ্চলৰ এগৰাকী মেম্বাৰ। বোলে তেখেতকো মই সন্মুখলৈ আহি আমাৰ মাননীয় সভাপতিৰ পৰা সম্বৰ্ধনা ল'বলৈ আহ্বান জনাইছোঁ। ফাউণ্ডাৰ এক্সিকিউটিভ মেম্বাৰ BPF কণ নাথ অহবাৰ পৰা আহিছে, গকুল বড়ো, আমি সকলোকে মঞ্চৰ সন্মুখলৈ আহিবলৈ আহ্বান জনাইছোঁ। আমি সম্বৰ্ধনা অনুষ্ঠানটো এইখিনিতে স্থগিত ৰাখিছোঁ। পৰৱৰ্তী সময়ত আকৌ আগবাঢ়িম। আমাৰ বহুত আছে, প্ৰায় 500 মান আছে, গতিকে সময়ৰ অকণমান